অভিনেত্ৰী বৰষানী বিষয়া এটি কন্যা সন্তানৰ মাতৃ হোৱা সুখবৰটো হয়তো নিশ্চয় ইতিমধ্যে আপোনালোকে পাইছে। এমহীয়া হ'ল অভিনেত্ৰী বৰষানী বিষয়াৰ কণমানি কন্যাজনী। হয় বন্ধু বান্ধৱীসকল, 2024 চনৰ 23 ডিচেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষানী বিষয়া এটি কন্যা সন্তান জন্ম দিয়ে। আজি অৰ্থাৎ 23 জানুৱাৰী তাৰিখে কণমানিজনীয়ে এমাহত ভৰি দিয়ে। কন্যা সন্তানটিৰ আগমনৰ পিছৰে পৰা অভিনেত্ৰী বৰষানী বিষয়াৰ আনন্দ আৰু হাঁহিৰে উপচি পৰিছে। মাতৃত্ব সেই কোমল অনুভৱ উমান পাইছে বৰষানী বিষয়াৰ কোলাত। বৰষানী বিষয়া অনুৰাগীসকলে তেওঁৰ প্ৰতিটো খবৰে পাবলৈ আগ্ৰহী হৈ থাকে। কণমানি পৰীজনীক এতিয়াও সামাজিক মাধ্যমত ভালকৈ দেখুওৱা হোৱা নাই। মাতৃ বৰষানী বিষয়া সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিছে তেওঁৰ কণমানি পৰীজনীক। মাতৃত্ব এই সময়কণ পৰিপূৰ্ণ সুখ আৰু শান্তিৰে উদযাপন কৰিছে অভিনেত্ৰী বৰষানী বিষয়া আৰু ভাস্কৰ বৰুৱাই। জনপ্ৰিয় অভিনেত্ৰী বৰষানী বিষয়াক সামাজিক মাধ্যমৰ যোগে সকলোৱে শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদিহে পোনপ্ৰথমবাৰ আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজিলৈ ধন্যবাদ।